যোগ্য প্ৰাৰ্থীয়ে ৰিজাল্ট ঘোষণাৰ পিছতহে সাক্ষাৎকাৰলৈ মাতিলে যোগ্য প্ৰাৰ্থী অসম লোকসেৱা আয়োগৰ পৰা এতিয়াও আঁতৰা নাই কেৰুণ সংঘটিত হৈছে চূড়ান্ত অনিয়ম বিশেষভাৱে সক্ষম দীপাংকৰ কলিতাৰ ক্ষেত্ৰত ভয়ংকৰ নিয়ম পোহৰলৈ আহিছে আয়োগৰ ইতিহাসত নোহোৱা নাভুত নাশ্ৰুত কাণ্ড দীপাংকৰ কলিতা নামৰ পৰীক্ষাৰ্থীগৰাকী লিখিত পৰীক্ষাত বহিছিল 2015 চনতেই প্ৰয়োজনীয় নম্বৰ লাভৰ পিছতো মৌখিক পৰীক্ষালৈ মতা নহল দীপাংকৰক ইয়াৰ পিছতেই দীপাংকৰ কলিতাই RTIত পোৱা তথ্যৰে স্মাৰক পত্ৰ প্ৰদান কৰাত আয়োগৰ কেলেংকাৰী থাকিবলৈ ৰিজাল্ট ঘোষণাৰ পিছত মৌখিক সাক্ষাৎকাৰলৈ মাতিলে দীপাংকৰক আয়োগৰ চূড়ান্ত খেলিমেলি পৰিষ্কাৰ হৈছে এই পত্ৰখনত আয়োগৰ এই প্ৰশাসনৰ বিৰুদ্ধে বৃহস্পতিবাৰে সংবাদমেলযোগে সৰব হল চোৰা চহল এপিএসসিত কোনো নিকা হোৱা নাই এপিএসসিত কোনো সংস্কাৰ হোৱা নাই এই কথা শেহতীয়াভাৱে এপিএসসিৰ যি মূল পৰীক্ষাৰ এটা ৰিজাল্ট সেই ৰিজাল্টৰ পৰৱৰ্তী পৰ্যায়ত এজন প্ৰাৰ্থী RTI আবেদনৰ ভিত্তিত আমি পোহৰলৈ আনিবলৈ সক্ষম হৈছো 24টা পদৰ বাবে তেওঁলোকে চূড়ান্ত ৰিজাল্ট তেওঁলোকে ঘোষণা কৰিছিলে আইবালৈ নিমন্ত্ৰণ নোপোৱা এজন প্ৰাৰ্থী দীপাংকৰ কলিতা নামৰ এজন প্ৰাৰ্থীয়ে এপিএসসিত এখন RTI ফাইল কৰিলে RTI এখন ফাইল কৰাৰ পিছত এপিএসসিয়ে তেওঁক RTI খনৰ উত্তৰ মৰ্মে মাৰ্কছ আৰু তেওঁ যিটো কেটেগৰীৰ কাৰণে এপ্লাই কৰিছিলে সেই কেটেগৰীটোৰ কাট অফ মাৰ্ক তেওঁক প্ৰদান কৰিলে তেওঁৰ যিটো কেটেগৰীৰ কাৰণে এপ্লাই কৰিছিলে সেই কেটেগৰীটোৰ কাট অফ মাৰ্ক 530 ঠাইত তেওঁ 690 নম্বৰ তেওঁ উক্ত পৰীক্ষাটোত পাইছে সঁচাকৈয়ে আজব APSC ৰাকেশ পালৰ হাতুৰাৰ পৰা মুক্ত হলেও APSCত যে চৰম খেলিমেলি অব্যাহত আছে সেয়া নিশ্চিত